হেল্ল' বন্ধুসকল, আজি আমি কথা পাতিম এখন মহাযুদ্ধৰ বিষয়ে। এজনী ছোৱালী ভাৰ্চেছ এজনী বোৱাৰী আৰু কেইটামান টিকটকৰ ফকতীয়া মক্কেলামীৰ ভিডিঅ'ৰ ওপৰত। আহক তেতিয়াহ'লে বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ জানো? কৰি দিওঁ। ছোৱালী হ'বলৈ বহুত ইচ্ছা আছিল, কিন্তু ভগৱানে ছোৱালী জন্মে নিদিলে কেলা। তুমিতো এতিয়াও হ'ব পাৰিবা মাইকী। তুমি টিকটকটো ডাউনলোড কৰা আৰু টিকটকত যিটি ছোৱালী এখন লিপষ্টিক এগাল সানি লোৱা আৰু তুমি মাইকী মানুহৰ নিচিনা ড্ৰেছ এযোৰ পিন্ধি লোৱা, তোমাৰ হেৰিটো কাটি লোৱা, তুমি হৈ যাবা তেনেকৈ মাইকী। ইমান যদি মাইকী হ'বলৈ মন কৰা সেইখিনিকে মোকে। मेरा मर्जी, मैं जो वीडियो देगा तुम लोग का क्या बैंक बैलेंस जाता है मेरा वीडियो देखे। তুমি ঘোঁৰাৰ আত্মা তোমাৰ গাত সোমাই গ'ল ন? ঘোঁৰাটোৰ আত্মাটো তোমাৰ গাত সোমাই গৈছে আৰু তুমি ভাত খাই হি কৈছা মানে কি ঘোঁৰা হাঁহি মাৰিছা নে কি? যো ভিডিঅ' দেগা ৰাজকুমাৰ তাৰপৰা হিন্দী শিকিলা ন? সেইকাৰণে ইমান ধুনীয়া হিন্দী ক'ব পাৰিছা আকৌ। ইছ ৰাম 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 বন্ধুসকল, পাছৰ ভিডিঅ'টো চাওঁ আহক তেতিয়াহ'লে। এনেকৈ ঘোঁৰা আগতে হাঁহি মাৰি থাকিব, আমি ভিডিঅ' বনাই থাকিম। ভাত খাওঁ তেনেও ভিডিঅ' বনাব, ভাত উলিয়াওঁ তেনেও ভিডিঅ' বনাব, পানী খাওঁ তেনেও ভিডিঅ' বনাব, যেতিয়াই তেতিয়াই ভিডিঅ' বনাব আৰু ঘোঁৰা হাঁহি মাৰি থাকিব, আমি ভিডিঅ' বনাই থাকিম। এতিয়া পিছৰ ভিডিঅ'টো চাওঁ আহক বন্ধুসকল। এতিয়া আহক কেইটামান টিকটকাৰ, কমটি ডাঙৰ টিকটকাৰ, কেনেকুৱা হেভি টিকটকাৰ, সেই টিকটকাৰকেইটাই দম দিছে। চাওঁ আহক তেতিয়াহ'লে দম দিয়াকেইটা। আৰু বোৱাৰী ভাৰ্চেছ ছোৱালী ভিডিঅ'টো চাবলৈ শেষলৈকে চাই থাকক, সেইটো লাষ্টৰ ফালেহে আহিব। এতিয়া এইটো চক। হাই টিকটক ফ্ৰেণ্ড, আজি আমি এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টোত এটা ল'ৰাই জখৰা বুলি কৈছে। এই ল'ৰাটো চাই লওক, দেখিলে? এই ল'ৰাটো তোমাক কৈছোঁ ভাইটি, জখৰা কাককৈ ভালকৈ চাই ল'বা। আমি জখৰা নহয়, তুমি জখৰা হ'ব পাৰে, তোমাক মাৰে জখৰা পাই পাঠ থৈছে, সেইটো কাৰণে তুমি বেলেগক জখৰা বুলি কৈছা। জহৰা মানে কি তুমি গম পোৱা নাই? আমি 15 ছেকেণ্ডৰ এটা ভিডিঅ' বনাওঁ, তাত মাইকী হওঁ বা মতা, সেইটো আমাৰ নিজৰ পাৰ্চনেল লাইফ, আমাৰ নিজৰ কথা। তুমি তাত জহৰা বুলি কমেণ্ট কৰিবলৈ কোনো অধিকাৰ নাই তোমাৰ। নাই 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 একো অধিকাৰ নাই, একো অধিকাৰ নাই তোমালোকক তেনেকৈ কোৱা, একো অধিকাৰ নাই। কিন্তু তোমালোকে যিটো মক্কেলামী কৰা ন, সেই মক্কেলামীটো তোমালোকে যেতিয়াই কৰা ক'বলৈ বাধ্য হৈ যায়, বাধ্য ক'বলৈ তাৰ একো অধিকাৰ নাই, কিন্তু বাধ্যতাত পৰি সি ক'বলগীয়া হৈ যায়। তোমালোকে যিকেইটা মক্কেলামী কৰা টিকটকত, গোটেই টিকটকত মক্কেল গালি সোমাই আছে। তুমি যে ভিডিঅ'বিলাক যে চাই জহৰা বুলি ক'লা, কিয় ক'লা? নিজে এবাৰ নিজৰ চৰিত্ৰটো চাই ল'ব। বুজিলা? আমি যেনেকৈ ভিডিঅ' নবনাওঁ, আমাৰ নিজৰ পাৰ্চনেল লাইফ এটা আছে, বুজিলা? আমি যি কৰি ভাল পাওঁ, যেনেকৈ থাকোঁ, সেইটো আমাৰ নিজৰ, বুজিলা নহয়? আৰু নেক্সট টাইম এনেকৈ মেছেজ নকৰিবা, ঠিক আছে? আৰু নেক্সট টাইম মেছেজ তেনেকৈ যদি তই নিত্যবাৰ কৰ ন চাই ল'বি, ঘৰত গৈ মেখেলা পিন্ধামগে, তোৰ বাপেৰকো পিন্ধাম মেখেলা। ৰেণ্ডা চালা, ৰেণ্ডা তোমাৰ মুখত মুতিম কি বুলি ভাবিছ? জিৰা চালা, তোৰ মাৰে জখৰা পাইছিলে যে বেলেগ মতা লৈ। বাহ, বিৰাট দম দেই তোমালোকৰ। একদম মানে ঘৰত আহি মেখেলা পিন্ধোৱা আহি কথা পাতি দিছা ন? বিৰাট দম আকৌ। আৰু কি কৈছে, ইমান অশ্লীল শব্দ ইউজ কৰি কি কৈছে, মুখত হেৰি কৰিম কি সেইবোৰ মক্কেলামীৰ কাৰণেই তোমালোকক এই যি টি ক'বলৈ যে বাধ্য হৈ যায় মানুহবোৰ, সেইবোৰ কথাতে। আহক তেতিয়াহ'লে বন্ধুসকল, আমাৰ ইটো ভিডিঅ' চাওঁ, যোনটোত বোৱাৰী ভাৰ্চেছ ছোৱালী ভিডিঅ'টো। ল'ৰাজনীক কৈছোঁ, তহঁতৰ তাত যে দুজনমান বোৱাৰী পলালে, যিকেইটালৈ পলালে সেইকেইটাৰ লগত তই কি লুকা ভাকু খেলিছিলি নেকি? যিটো কাৰণে তোৰ গাত যে ইমান লাগে। টিকটকৰ গাৰ্ল ভাৰ্চেছ টিকটকৰ বোৱাৰী। ইজনীয়ে যদি কৈছে সিজনীক কিবা, সিজনীয়ে কৈছে তেতিয়া ইজনীক কিবা, কিন্তু লাষ্টত ইজনীয়ে কৈছে যে মদৰ বটল লৈ হ'লেও ভিডিঅ' বনাইছিলে, সেইবোৰ ভিডিঅ'ৰ ওপৰত কৈ দিছে কথা। এনেকৈ হৈছে টিকটকৰ এখন মহাযুদ্ধ, এজনী বোৱাৰী এজনী ছোৱালীৰ মাজত। ভিডিঅ'টো পিছকণ চাওঁ আহক। অসমৰ বোৱাৰীৰ চৰিত্ৰ এয়া মদৰ গিলাচ লৈ টিকটক সমাজত দিয়া, এয়া অসমৰ বোৱাৰী সমাজত দিয়া, এয়া অসমৰ বোৱাৰী। আৰু আমাৰ অসমৰ বোৱাৰীবিলাক যে এনেকুৱা বুলি ধৰিব পৰা গৈছে। আৰু তাই অসমৰ বোৱাৰী হৈ মাত মাতিবলৈ আহে, বাট এযোৰ চাদৰ মেখেলা পিন্ধি ভিডিঅ' নাপালোঁ তাইৰ প্ৰফাইল চেক কৰোঁতে। আৰু পাইছোগৈ লাষ্টত মদৰ গিলাচ লৈ আমাৰ অসমৰ বোৱাৰীয়ে
টিকটক বনাইছে আৰু যোনকেইজনীয়ে মোৰ আগৰ ভিডিঅ'টোত যে এই তাই বনোৱা ভিডিঅ'টোত ডুৱেট কৰিছা না তোমালোকে এটা কাম কৰা তোমালোকে মেখেলা চাদৰ যোগ্য নহয় তুমি এনেকৈ মদ খাই খাই যোগ্য হয় এজনী ছোৱালী হৈ ছোৱালীক ৰেচপেক্ট দিব নাজানিলে সেইজনী ছোৱালীক ৰেচপেক্ট দিব নাজানে ঠিক আছে মই ৰেচপেক্ট নকৰোঁ কাৰণ তহঁতি বহুত কৰিলি মোৰ ওপৰত এইবাৰ মই কৰিম নকৰোঁ বুলি বহুত দিন বহিলোঁ চালোঁ নহয়গৈ তই এজনী মস্ত ৰেণ্ডি হয় ইমান অশ্লীল ভাষা কৈ দিছা তুমি ইমান বেয়া কথা কৈ দিছা তুমি আৰু কি মানে বোৱাৰীজনীয়ে কি মদৰ গ্লাছ লৈ ভিডিঅ' বনাইছে নেকি তাকো মানে এযোৰো মেখেলা চাদৰ নিপিন্ধাকৈ ভিডিঅ' বনাইছে অসমৰ বোৱাৰী হৈ আৰে ঠিকেই কৈছা তুমি কিন্তু তুমি যে লাষ্টত কৈ দিলা শব্দটো বহুত বেয়া কাম কৰিছা তেনেকৈ ডাইৰেক্ট বেয়া শব্দ কৈ দিব নালাগে নাপায় তেনেকৈ ডাইৰেক্ট বেয়া শব্দ কৈ দিব তহঁতৰ কাম বন নাই নেকি বুলি এতিয়া যে তই বোৱাৰীবোৰৰ পিছত কি কাৰণে পৰি আছ সেইটোহে বুজা নাপালোঁ আৰু তই কি কোনোদিনেই বিয়া নহবি নেকি সদায় এনেকৈ থাকিবি নেকি তই পিছে বোৱাৰী হোৱাৰ পিছত কেইটাৰ লগত লুকা ভাকু খেলিম বুলি ভাবিছ হা ছোৱালীজনীয়ে তেনেকৈ ক'লে ছোৱালীজনীয়ে তেনেকৈ কোৱাৰ পিছত বোৱাৰীজনীওতো মনে মনে থাকিব নোৱাৰে বোৱাৰীজনীয়েও দিলে ৰিপ্লে আৰু ৰিপ্লেটো শুনিলেই তই কি কোনোদিন বিয়া নহবি নেকি এই তেনেকৈয়ে এখন ৰণ হৈ থাকিব কোন জিকিব কোন হাৰিব আমি গম নাপাওঁ আমি ৰণ হ'লেই ভিডিঅ' বনাই যাম আহক তেতিয়াহ'লে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ থেংক ইউ ফৰ ৱাচিং এটা লাইক কৰি দিব যদি ভাল পালে এটা কমেণ্ট লিখি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ